সংস্কৃতিক আমি পুনৰ জনসাধাৰণৰ মাজত চৰ্চা কৰিবৰ কাৰণে চৰকাৰৰ তৰফৰ পৰা উদ্যোগ গ্ৰহণ কৰা হ'ব আৰু এই ক্ষেত্ৰত মাননীয় বিধায়ক ডাঙৰীয়াকো যিহেতু তেওঁ সেই অঞ্চলৰ পৰা প্ৰতিনিধিত্ব কৰে আৰু ভাষা সাহিত্য সংস্কৃতিৰ যথেষ্ট দক্ষতা আছে। মন্ত্ৰী মহোদয়, অধ্যক্ষ মহোদয়, যি কথা কৈছে যে বনৰীয়া তেখেত আমাৰ ওজাপালি লোক গুণসম্পন্ন যিটো ধাৰা, সেই ধাৰাটোহে তেখেত শিল্পী। কিন্তু বিয়াৰ যিগৰাকী আমাৰ শিল্পী তেখেত ললিতচন্দ্ৰ নাথ ওজাহে সেই বিয়াহৰ শিল্পী, তেখেতে ক্লাছিকেল গুণসম্পন্ন। মই এটা প্ৰশ্ন সুধিব খুজিছোঁ যে আমি যদি ওজাপালি যিহেতু সমগ্ৰ অসমৰ পৰিবেশ কলাসমূহৰ পিতৃস্বৰূপ মাতৃস্বৰূপ, এই ওজাপালি দলবিলাকৰ যিটো অৱস্থা একেবাৰে শোচনীয়। তেখেতসকলে দৰিদ্ৰৰ যিটো সীমাৰেখাৰ তলত থকা যিখিনি মানুহে আজি এই পৰিবেশ কলা উজ্জীৱিত কৰি ৰাখিছে, জীয়াই ৰাখিছে অতি কষ্টৰ মাজেৰে। মই বিশেষভাৱে প্ৰথম কথাটো হৈছে যে আমাৰ যি ক্লাছিকেল যিটো স্বীকৃতি, ৰাষ্ট্ৰীয় স্বীকৃতি, সেইটো আৰু লগতে সেই শিল্পী দলবোৰক যাতে বিশেষ ধৰণে আৰ্থিক সকাহ দিয়া ব্যৱস্থাটো কৰে, তাৰ কাৰণে মই আজি এই সদন আমাৰ মাননীয় মুখ্যমন্ত্ৰী আছে আৰু আমাৰ যিহেতু সাংস্কৃতিক মন্ত্ৰী আছে তেখেতৰ দৃষ্টি আকৰ্ষণ কৰিলোঁ। আপুনি মন্ত্ৰী মহোদয়, মাননীয় অধ্যক্ষ মহোদয়, এই ওজাপালিৰ লগত জড়িত হৈ থকা প্ৰায় 877জন শিল্পীক আমি 2020 বৰ্ষত প্ৰায় 6,000 টকা 877 শিল্পীক আমি প্ৰদান কৰিছোঁ 2020 বৰ্ষত কোভিড সৃষ্ট পৰিৱেশৰ কাৰণে। আৰু নিশ্চিতভাৱে তেখেতে যি পৰামৰ্শ আগবঢ়াইছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰি পুঁজি অপেক্ষে তেওঁলোকক নিশ্চয় আমি সহায় কৰিবৰ কাৰণে প্ৰয়াস কৰিম। অধ্যক্ষ মহোদয়, আমাৰ দৰং আৰু ওদালগুৰি অভিভক্ত দুৰ্গা পূজা, মনসা পূজা, বিয়া বা শ্ৰাদ্ধ এইবিলাকত এটা ওজাপালিটো অবিচ্ছেদ্য অংগ। এই ওজাপালি সম্পৰ্কত আমাৰ ডক্টৰ পৰমানন্দ ৰাজবংশী ডাঙৰীয়াই যি কুৱেশ্যন কৰিছে, মই তাতে সহযোগ কৰিছোঁ আপোনাৰ যোগেদি। ওজাপালি যিসকল শিল্পী আছে তেওঁলোক আৰ্থিকভাৱে যথেষ্ট পিছপৰা আৰু তেওঁলোকক যিখিনি সাহায্য দিছে বুলি মাত্ৰ মন্ত্ৰী মহোদয়ে ক'লে, মাত্ৰ 877জন আৰু 2020 চনত দিছে। 20 চনৰ পৰা 21-22 এতিয়ালৈ তেওঁলোকক সাহায্য দিয়া হোৱা নাই। মই আপোনাৰ যোগেদি চৰকাৰক অনুৰোধ জনাম, মুখ্যমন্ত্ৰী মহোদয়ো আছে, তেখেতলোকক যাতে এটা ভাল আৰ্থিক পেকেজ চৰকাৰৰ ফালৰ পৰা দিয়া হয়। ধন্যবাদ। মন্ত্ৰী মহোদয়, চৰকাৰে এই ক্ষেত্ৰত বিবেচনা কৰিব। ধন্যবাদ। দীপক শৰ্মা। অধ্যক্ষ মহোদয়, মই আৰু এটা কথা ক'ব বিচাৰিছিলোঁ। আমাৰ বিশেষকৈ সাংস্কৃতিক মন্ত্ৰী মহোদয় আছে, আমাৰ ইতিহাস প্ৰসিদ্ধ পুতলা নাচ আমি দেখা পাইছোঁ কেইবাশ শতিকাৰ এটা পুৰণা ইতিহাস, য'ত শ্ৰীমন্ত শংকৰদেৱৰ পিতৃ কুসুম্বৰ ভূঞা তেওঁ চোতালত পুতলা নাচ দেখুৱাবলৈ এটা আমি ইতিহাস আছে। কিন্তু আমাৰ সেই পুতলা নাচ বৰ্তমান লুপ্ত অৱস্থা হৈছে। যদি একে সময়তে এতিয়া আমি চাওঁ